মই আৰু জহিদুৰ ৰহমান আমাৰ যি প্ৰত্যেক দিন দৈনিক প্ৰাতঃভ্ৰমণ সেয়া অব্যাহত আছে আৰু এয়া মৃত্যুৰ আগলৈকে অব্যাহত থাকিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। আপোনালোকৰ আশীৰ্বাদ সকলোৰে দোৱা আমাৰ লগত থাকিলে আমাক কোনেও ঘূৰাব নোৱাৰে। আমি জিকিমেই। আমি জিকাৰ কাৰণে খেলত নামিছোঁ। হয়তো আপোনালোকে ভাবিব পাৰে এয়া কি খেল, এয়াই জীৱনৰ খেল, এয়াই জীৱনৰ খেল। আমি নিজকে এক্টিভ কৰি ৰাখিব লাগিব আৰু যদি এক্টিভ কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি জয়ী হ'মেই। আমাৰ খেল কাৰ লগত? আমাৰ খেল আমাৰ নিজৰ লগত। আমি নিজক হৰুৱাব জানিব লাগিব, প্ৰত্যেক দিন নিজক হৰুৱাব লাগিব। এদিন শ্বাহৰুখ খানক সুধিছিল তাৰ বন্ধু এজনে যে বলিউডত ইমান ডাঙৰ ডাঙৰ ষ্টাৰ থকা স্বত্তেও আপুনি ক'ত পাত্তা পাব? তাৰপিছত শ্বাহৰুখ খানে কৈছিল, মোৰ কম্পিটিশ্যন বেলেগৰ লগত নহয়, মোৰ কম্পিটিশ্যন মোৰ লগত। মই ডেইলি নিজক হৰুৱাম আৰু লাহে লাহে নিজকে হৰুৱাই এনেকুৱা এটা স্থানত উপনীত হৈছে সেয়া আমি বিশ্ববাসীয়ে দেখিছোঁ। গতিকে আমাৰো প্ৰতিযোগিতা নিজৰ লগত। আমি আজি কিমান কৰ্মত হৈ আছোঁ, এক্টিভ হৈ আছোঁ, কালি অলপ বেছি হোৱাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ আমাৰ লগত থাকিব বুলি আমাৰ বিশ্বাস। বাই।